তামোল খাই বৰ্তমান ওলাই আহিলোঁ। এতিয়া তামোল খাই দিলোঁ। তামোল খাই মানে ওলাই আহি আৰু গৈ আছোঁ আৰু কিমান খাব লাগে। আচলতে তামোল খাবলৈ বিৰাট মজা লাগে ন। তামোল নোখোৱাকৈ থাকিব নোৱাৰি তাৰমানে। সেইকাৰণে আৰু খাই ল'লোঁ অকণমান মজাকৈ। ক'বলৈ নাই বিৰাট মজা লাগিছে। অলপ আগত খাই কেতিয়াবা অকলে অকলে খোজকাঢ়ি চাবিচোন কেনেকুৱা বা লাগে মনটো। তেতিয়া সকলোৱে জানিবি তাৰমানে এইবিলাক খোজকাঢ়িব লাগে অকলে অকলে যে বহুত দিনটো মজা আহে ন। সেইকাৰণে অকলে অকলে খোজকাঢ়িব লাগে। এই লগত লৈ লাভ নাই ভাল নহয়। পথাৰ ফালে গৈ আছোঁ। লগৰজন ৰখি আছে বোলে কিবা ৰিল বনাই বোলে তাকে গৈ আছোঁ এপাক লাগে। समझ रहे हो? লাহেকৈ পাইছোঁহি আৰু দেই মজাকৈ। দেখিছ নহয় অলপ জুম কৰি দিছোঁ। এয়া পাই গৈছোঁহি আৰু লাহেকৈ। দেখি কেনেকুৱা লাগিছে চেনেহীটো। এয়া অলপ গৈ আহোঁ এপাকমান। বাকী ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক কেনেকুৱা লাগে। মজা ধুনীয়া জেগা দেখি আহিছোঁ কিন্তু কেনেকুৱা লাগিছে যিকিনো ব'লো। ফাইনেলি ধুনীয়া পথাৰখনি পাই গ'লোহি দেই। এয়া চাব পাৰে বেছি নাই আকৌ গৰুহে আছে ধুনীয়া ধুনীয়া। চেনেহীটো ডাৱৰে আগৰি ধৰিছে আৰু মৰম তোমাৰ বাবে চেনেহীটো কেনেকুৱা লাগিছে কবি দেই। এইয়া আমাৰ চেনেহী মানে ধুনীয়া ধুনীয়া চেনেহী। আহি ভাল লাগে আৰু সেইটো কাৰণে আহিলোঁ। ঘৰত কোনো মতলব নাই ন, বাধা নাই। এয়া আমাৰ গৰু মানে যেতিয়া কোনো ওচৰত নাথাকে ন, মই এনেকৈ বনাই থাকোঁ ভিডিঅ'। মানুহ থাকিলে লাজ লাগে যে কি কৰিবি আৰু কোনো নাথাকিলে মানে যে এনেকৈ বনাই থাকোঁ। उधर कहाँ गेले रे मजा नहीं आ रहा उधर है। कहाँ गेले रे। এতিয়া আমাৰ বাৰিষা আহে ন, এতিয়া মানে বাৰিষা আহি আছে। তেতিয়া মানে এইবিলাক তাৰমানে পূৰা পানী ফুল একদম বাঁহ গছৰ ওপৰত একদম ফুল হৈ যাব। তেতিয়া আৰু সাঁতুৰি সাঁতুৰিহে আহোঁ আৰু খোজকাঢ়ি নাহোঁ। সাঁতুৰি সাঁতুৰি আহোঁ। সাঁতুৰি সাঁতুৰি ভাল লাগে যে ভাগৰ লাগিছে দেই। আহি আহি বহুত ডোখৰ জেগা পাই গ'লোহি দেই। ৰচকীজনী ক'ত বা আছে এতিয়া। ৰচকীজনী এতিয়া লগ পাম নহয়। সেই ৰচকীজনী দেখিবি নহয় ডাং কাঠিজনী চালাক প্ৰতিমূৰ্তি দেহফুটি দেখাই ৰচকীজনী ৰচকীজনী ওচৰত পালে জম্বল হয়। ৰচকীজনী কোন ৰচকী তহঁতি ভাবিছ নেকি? চাই থাকচোন ৰচকী দেখিবি নহয়। ৰচকী এজনী আছে নহয় ডাং কাঠি এজনী যেতিয়া মাতি থাকে মোক দেখিবি। তাৰ কাৰণে আহিছোঁতো এনেইতো নহয় পাব লাগিব হয় নাই। समझ रहे हो? समझ रहे हो आप? গৈ লওঁ समझ रहे हो ना? ৰচকীজনীৰ ওচৰত। এই চিটিং কৰ ৰচকী চিটিং পালোহি দেই। ৰচকী চিটিং ওচৰত দেখিছা ইমান ধুনীয়া ধুনীয়া ঠাইত অকলে অকলে আছেহি। এই চিটিং ৰচকী চিটিং কি ৰচকী দিয়া মোক কি দিয়া দিয়া কি দিয়া মোক কি দিয়া দিয়া गजब बेइज्जती है। কিবা এটাতো পাবলৈ হ'লে কিবা এটা হেৰুৱাব লাগিব নহয় জানো। কি ধুনীয়াকৈ ভিডিঅ' বনিয়ে আছে ভিডিঅ'। ৰাইজ এই চিটিং যে ৰচকী চিটিং মোক মাতি আছিলে তাৰমানে কিবা এটা দিম আহ বুলি। এই চিটিং মাতি আছিলে তেতিয়া আহিলোঁ আৰু পাত চিটিং ওচৰলৈ নাযাবি ঐ গিৰিব মন খাইছে নেকি তোৰ।
অঁ ইয়াৰ পৰা গিৰি গ'ল এই চিটিং আৰু বগা টকটকীয়া চিটিং যে হাই গাইছ ভিডিঅ'টো ইমানেই আছিলে আৰু দেই লগৰ লগত বহুত ফেচিলিটি কৰিলোঁ আমাৰ ইয়াৰ লগত এতিয়া ঘৰলৈ যাব লাগিব নে কিটো আৰু এই ৰচকীজনীৰ লগত আৰু এনেই অলপমান টাইম পাছ কৰি দিলোঁ আৰু এফালে ভণ্টিহঁতে ফটো মাৰি আছে এই ৰচকীজনী বহুত কিবা কিবি হ'ল নাই দেখিলি বাৰু দেখাব নোৱাৰিলোঁ সেইখিনি এই চিটিঙৰ লগত বাকী আজি কি নহওক ভিডিঅ'টো ইমানেই আছিলে আৰু কেনেকুৱা পালে জনাব লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব ভিডিঅ' আৰু আহি আছে বাই বাই